Good morning. Next mini vlog লৈ আকৌ আহিলোঁ মই আজি Sunday তো ভণ্টি শুই আছে ভণ্টি উঠাই নোৱাৰিলোঁ মই ব্ৰেকফাষ্ট ৰেডি কৰি খালোঁ খাবৰ কাৰণে ল'লোঁ মই পূজা চব কৰি ল'লোঁ ৰাতিপুৱা আজি যিহেতু লেট হ'ল তাৰপিছত অলপ ওলাই আহিলোঁ চিকেন নিবৰ কাৰণে তো আহি পেলাই ভণ্টি গধূলিতে মই ম'ম' বনালে মই নেক্সট ভিডিঅ'ত আপলোড কৰিম শ্বেয়াৰ কৰিম আৰু এয়া মই চিকেন আনিলোঁ চিকেনখিনি ধুই মেলি ধুনীয়াকৈ থৈ পেলাই আলু পিঁয়াজ গোটেইখিনি মই যিখিনি লাগে আৰু চব ৰেডি কৰি ল'লোঁ বনাবৰ কাৰণে চিকেনখিনি মই বনাই লৈছোঁ ধুনীয়াকৈ যিহেতু আজি লাঞ্চত বিশেষ একো নাছিলে চ' সেইকাৰণে মই ভিডিঅ' কৰা নহ'ল সেইকাৰণে এতিয়া ৰাতি মই ডিনাৰটোহে ভিডিঅ' কৰিব পাৰিলোঁ অলপমান বাহিৰা কাম কৰি আছিলোঁ